আপোনালোকে ইউটিউবত হয়তো বহুত ধৰণৰ এনেকুৱা ধৰণৰ ভিডিঅ' পাইছে যিবিলাক ভিডিঅ' কোৱা হয় যে আপোনালোকে 5 টকাৰ বিনিময়ত কিবা এটা পইচা মানে 1 লাখ 2 লাখ তেনেধৰণে আৰ্ণ কৰিব পাৰে আপোনালোকে 5 টকীয়া ট্ৰেক্টৰ থকা নোটটোৰ পৰা আৰ্ণ কৰিব পাৰে আপোনালোকে আৰ্ণ কৰিব পাৰে মাতা বৈষ্ণৱদেৱী যিটো পইচা আছে সেই পইচাটোৰ পৰা আৰ্ণ কৰিব পাৰে আপোনালোকে হয়তো নিশ্চয় শুনিছে আৰু শুনিছে মানে সেইটো হয়তো সত্যই শুনিছে আপোনালোকে ঠিকেই শুনে যে এনেকুৱা ধৰণৰ নোটখিনি বিকা হয় সঁচাকৈ বিকা হয় আপোনালোকক সম্পূৰ্ণ ডিটেইলছ দিম আজি আপোনালোকে কেনেধৰণে বিকিব পাৰিব কিন্তু তাৰ আগতে জানি থওক যে কেনেধৰণে আপোনালোকৰ লগত ঠগন হ'ব পাৰে চক যেতিয়া আপুনি এনেকুৱা ধৰণৰ কয়েন্সবিলাক বিকিবলৈ যাব তেতিয়া আপোনাৰ কিছুমান কল আহিব যিবিলাক কলৰ কাৰণে আপোনাৰ হয়তো ঠগন হ'ব পাৰে বা আপোনাৰ লগত কিছুমান ফ্ৰড হৈ যাব পাৰে সেইবিলাক হৈছে যে আপোনাক ক'ব আপোনাৰ হাতত যে এইটো কয়েন্সটো আছে তেন্তে আমি কিনি দিম আপুনি বিকাই দিম আপুনি 10,000 টকা এটা এডভান্স দিব লাগিব বা আপুনি GST কাটিব লাগিব বা আপোনাৰ নামত এখন গাড়ী এখন আহি যাব সেই গাড়ীখনৰ বাবদ আপুনি কিবা এটা পইচা পে' কৰি দিব লাগিব বাকি আপোনাৰ কয়েন্সটো লৈ যাব গাড়ীখন ঘৰত দি যোৱা হ'ব এনেকুৱা ধৰণৰ কিছুমান ঠগনৰ পৰা আপুনি হাত সাৰিব লাগিব তাৰপিছত আপুনি কয়েন্স বিকিব লাগিব তাৰে ডিটেইলছখিনি দি আছোঁ আৰু আপোনালোকক দুটাকৈ ফোন নাম্বাৰ দিম যি দুটা ফোন নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰি পেলাই ঘৰৰ পৰা আপোনালোকে বস্তু লৈ যাব পাৰিব ঠিক আছে মানে তেওঁলোকে আহি পেলাই ঘৰৰ পৰা আপোনাৰ কয়েন্সটো উঠাই লৈ যাব আৰু আপুনি ঘৰৰ পৰা যিটো পইচা আছে সেইটো পোৱা পাৰিব নতুবা আপোনালোকে বেংকৰ যোগেদি ল'ব পাৰিব সেই যিটো নাম্বাৰ দিম সেই নাম্বাৰটো কিন্তু কেতিয়া সেই নাম্বাৰটো ফোন কৰিব লাগিব কেতিয়া সেই নাম্বাৰটো অপেন হ'ব এনি টাইমটো আপোনালোকে কল কৰিলে আপুনি চুইচ অফ হ'ব সেইবিলাক নাম্বাৰ গতিকে কেতিয়া হোৱাটছআপ কৰিব লাগিব কেনেধৰণে কৰিব লাগিব কোনটো কয়েন্সৰ ফটো তাত দিব লাগিব সেইটো আপোনালোকক কৈ দিছোঁ ঠিক আছে বৰ্তমান যদি আপোনালোকে ইউটিউবত চাই কয়েন্স দুটা প্ৰকাৰৰ কয়েন্স এতিয়া বৰ্তমান সময়ত খুবেই বিক্ৰী গৈছে সেইটো হৈছে ট্ৰেক্টৰৰ চিন থকা 5 টকীয়া নোটটো বিক্ৰী গৈছে যিটো আপোনালোকে এটা ফেন্সি নাম্বাৰ হ'ব লাগিব মানে যিটো এটা নাম্বাৰ চিৰিয়েল নাম্বাৰ থাকে এইটো 23100 তেনেকুৱা ধৰণৰ এটা যদি নাম্বাৰ থাকে তেন্তে খুব বেছি টকাত আপোনাৰ বিক্ৰী যাব আৰু সেইটো বিক্ৰী যোৱাৰ চান্স বেছি আছে কিন্তু আপুনি যিটি 5 টকীয়া নোট বা ট্ৰেক্টৰ থকা নোট বিক্ৰী নাযাবও পাৰে সেই চেলাৰজনৰ হাতত হয়তো সিমান টকা নাথাকিব পাৰে যে আপোনাৰ যিটি 5 টকীয়া নোটৰ কাৰণে আপোনাৰ পৰা সেইটো লৈ যাব গতিকে তেনেকুৱা ধৰণৰ যে ফেন্সি নাম্বাৰ থকা আপোনাৰ হাতত যি নোট আছে সেইটো আপুনি বিকিব পাৰে সেইটো আপোনালোকে এটা হোৱাটছআপ আপোনালোকৰ নাম্বাৰ শ্ব' কৰিছোঁ গতিকে আপোনালোকে এতিয়া নাভাবিব যে হোৱাটছআপ নম্বৰটো পাই গ'লে আপোনালোকে সেইজনক কণ্টেক্ট কৰোঁগৈ তেনেকুৱা নহয় আপোনালোকে সম্পূৰ্ণ গোটেই প্ৰচেছটো চাই যাওক নতুবা ঠগন হ'ব পাছত আহি পেলাই মোকে কমেণ্ট কৰিব তেনেকুৱা ধৰণৰ নহয় গতিকে আপোনালোকে এইটো ইণ্ডিয়ামাৰ্টৰ নহয় আগৰ ভাগৰ এটা চেনেল আছিলে তাত মই ইণ্ডিয়ামাৰ্টৰ কথা কৈছিলোঁ ইণ্ডিয়ামাৰ্টত বহুত ধৰণৰ ঠগন হয় মানে ইমান মানে সঠিক চেলাৰজনৰ হাতত সেইটো নপৰেগৈ গতিকে এতিয়া আপোনালোকৰ নাম্বাৰ দিছোঁ যিটো নাম্বাৰ সৈতে আপুনি সঠিক চেলাৰজনৰ লগত কণ্টেক্ট কৰিব পাৰিব আৰু সেই চেলাৰজনৰ যেতিয়া আপোনালোকৰ যিটো নাম্বাৰ বৰ্তমান দি আছোঁ সেই নাম্বাৰটোত আপোনালোকে কল কৰিব নোৱাৰিব হয়তো কল কৰিলে মোবাইলটো চুইচ অফ পাবলৈ আছে নতুবা বিজি কৰিবলৈ আছে আপোনালোকে ৰাতি 8টা বজাৰ ভিতৰত মানে ৰাতি 8টা বজাৰ পিছত সেইটো অফ হৈ থাকে বা ৰাতি 8টা বজাৰ আগত কেতিয়াবা অফ হৈ থাকে আৰু আপোনালোকে যতদূৰ সম্ভৱ হোৱাটছআপ কৰিব হোৱাটছআপ কৰাৰ পিছত তেওঁলোকৰ পৰা সঠিক নাম্বাৰ তেওঁলোকৰ পাৰ্চনেল নাম্বাৰ লৈ ল'ব পাৰিব তেতিয়া হোৱাটছআপত কণ্টেক্ট কৰি পেলাই আপোনালোকে জাষ্ট আপোনালোকৰ হাতত থকা যিটো ট্ৰেক্টৰৰ নোট সেই নোটটো আপোনালোকে একপি ফটো মাৰিব লাগে চাফা আৰু ক্লিয়াৰলি ফটো হ'ব লাগে আৰু সেইখন তাত দি দিব আৰু যদি চেলাৰজনে যদি কয় যে তেওঁ সেইটো হ'ব বা GST নামত কিবা পইচা খোজে বা এনেকুৱা ধৰণৰ কিছুমান পইচা খোজে যিটো পইচা আপোনালোক যেতিয়া আপুনি গম পাব যে এইটো আপোনালোকৰ ঠগন হৈ যাব আছে গতিকে আপুনি তেতিয়া তেনেকুৱা ধৰণৰ নকৰিব চেলাৰজনক ক'ব যে হেণ্ড আমি পে'মেণ্ট কৰিব বিচাৰিছোঁ বা আপোনাৰ পইচাটো দিব বিচাৰে আপুনি মোক পইচাটো দিব তাৰ কাৰণে আপুনি লাগিলে কেইটকামান কমাই লওক মানে যিটো 5 টকীয়া নোট আছে সেই 5 টকীয়া নোটটো খুব বেছি আপোনালোকে পাব 80,000 মান টকা গতিকে 80,000 মানৰ আপোনালোকে ক'ব যে 50,000 মান লৈ লওক কিন্তু হাতে কৰি এনেকুৱা ধৰণৰ কৰিলে আপোনালোকৰ লগত ঠগন হোৱা চান্স খুবেই কম থাকে আৰু নেক্সট আৰু এটা নাম্বাৰ আপোনালোকে এতিয়া স্ক্ৰীনত দেখিবলৈ পাইছে সেই নাম্বাৰটো আপোনালোকে 5 টকীয়া নোট লগতে আপোনালোকে মা বৈষ্ণৱদেৱী যিটো নোট আছে মানে কাষৰ স্ক্ৰীনত আপোনালোকে হয়তো দেখিবলৈ পাইছে আৰু সেই নোটটো আপোনালোকে বিকিব পাৰে তলত এটা ফুট থাকে দিছেনে সেই ফুটটো মানে মাৰ্ক এটা থাকে সেই মাৰ্কটো থাকিব লাগিব এই বৈষ্ণৱদেৱী যিটো পইচা আছে সেই পইচাটো কিয় বৰ্তমান জনপ্ৰিয় জানে কৈ দিছোঁ সেইটো কথা আপোনালোকে এই যিটো বৈষ্ণৱদেৱী পইচাটো আপোনাৰ হাতত আছে বা কিছুমানৰ হাতত আছে সেই হাতত থকা সকলো সঁচাকৈ বহুত লাকি কাৰণ সেইটো যেতিয়া ওলাইছিলে 2010 নে 11 মানত ওলাইছিলে আৰু তেতিয়া সেইটো বেন কৰি দিয়া হৈছিলে আৰু সেইটো তেতিয়া অফ কৰি দিয়া হৈছিলে আৰু তেতিয়া খুব কম পইচাই মাৰ্কেটত আহিছিলে যিটো মানুহৰ হাতত পৰিছিলে আৰু কিছুমান মানুহে সেইটোকে আকৌ দোকানত দি পেলাই ঘূৰাই দিলে তেনেধৰণে এনেকুৱা ধৰণৰ কিছুমান মানুহৰ
মানুহৰ হাতত আছে যোনে বিকিব নিবিচাৰে আৰু আপোনাৰ হাততো হয়তো থাকিব পাৰে আপুনি নেজানিব পাৰে কিন্তু আপুনি এনেই হয়তো আপোনাৰ হাতত থাকিব পাৰে কিন্তু যতটো সম্ভৱ আপোনাৰ হাতত থকা সম্ভৱেই নহয় সেইটো পইচা আৰু যদি আছে আপুনি বিকিব পাৰে বহুত বেছি দামত গতিকে 1 লাখ 2 লাখ মানৰ ক্ষেত্ৰত পইচা বিকি গুচি যাব আৰু আপোনালোকে এই নাম্বাৰটো কল কৰিব পাৰে আৰু কল কৰি পেলাই আপোনালোকে WhatsApp নহয় এইটো সৰি এইটো নাম্বাৰ কল নহয় WhatsApp কৰিব লাগিব এইটো নাম্বাৰ অনলি WhatsApp আছে আৰু আপোনালোকে WhatsApp কৰিব আৰু WhatsApp কৰাৰ পিছত আপোনালোকে সঠিক যিখন ফটো আছে আপোনালোকে পুৰা ক্লিয়াৰলি মাৰি দি দিব তাত ফটোখন আৰু এইটো হৈছে এটা দোকান মানে এখন হৈছে এখন শ্বপ মানে এখন দোকান টাইপৰ এওঁলোকৰ নিজৰ নিজৰ ব্ৰাঞ্চ আছে আৰু এওঁলোকে আপোনাৰ ঘৰৰ পৰা পইচাটো উঠাই লৈ যায় আপোনাৰ হাতত অপচন দিয়ে যে আপুনি বেংকৰ যোগেদি বিকিব বিচাৰিছে নে আপুনি এনেকুৱা ধৰণৰ কিছুমান মানে তেওঁলোকৰ মানুহ আহিব আহি পেলাই আপোনাৰ পৰা পইচাটো ল'ব হেণ্ড টু হেণ্ড পইচা দি দিব আপোনাৰ এড্ৰেছটো দিব লাগে জাষ্ট মানে বাকি আপোনালোকে এটা কথা কৈ দিওঁ কোনো ধৰণৰ আধাৰ কাৰ্ড কোনো সেলাৰে আধাৰ কাৰ্ড নিবিচাৰে কিবা OTP নিবিচাৰে আপোনাৰ বেংকৰ এড্ৰেছটো বিচাৰিব পাৰে কিন্তু তাৰ বাহিৰে আপোনালোকৰ পৰা কোনো ধৰণৰ কিবা যদি OTP বিচাৰে বা আধাৰ কাৰ্ড বিচাৰে তেনে আপুনি কেতিয়াও নিদিব সেইটো মই এতিয়া কৈ থৈছো কেতিয়াও নিদিব সেইটো আপোনাৰ লগত ঠগন হ'ব পাৰে যদি এই নাম্বাৰটোৰ পৰা যদি এনেকুৱা ধৰণৰ মেছেজ আহে যে আধাৰ নাম্বাৰটো দিবলে বা আপোনাক যদি কয় যে কিবা কইন্স যদি আপুনি আছে সেই ফটোটো দিলে আপোনাক ক'লে যে এটা OTP যাব সেই OTPটো দিও ফোন নাম্বাৰটো এটা OTP যাব সো তেনেকুৱা ধৰণৰ কাম নকৰিব এইটো ফোন নাম্বাৰ আহিলেও আপোনালোকে কেতিয়াও এনেকুৱা ধৰণৰ কাম নকৰিব আৰু খুজফৰ সম্ভৱ আপোনালোকে হেণ্ড টু হেণ্ড আপোনালোকে পেমেন্ট কৰক আৰু তেওঁলোকক ক'ব পেমেন্ট কৰক আৰু আপুনি হেণ্ড টু হেণ্ড সেইটো পইচা দি দিব আৰু লাগিলে কেইটকামান আপুনি কম কৰি ল'ব কিন্তু হেণ্ড টু হেণ্ড কৰিব চেষ্টা কৰিব তেতিয়া আপোনাৰ কাৰণে বেছি ভাল হ'ব গতিকে আই হোপ আপোনালোকে কথাখিনি বুজি পাইছে যদি এই ভিডিঅটো যদি সহায় পায় নেক্সট ভিডিঅত আপোনালোকে এনেকুৱা ধৰণৰ এটা টপিক দিম মই ভাবিছো ইণ্ডিয়া মাৰ্টৰ ওপৰতো এটা বনাম বুলি ভাবিছো যেহেতু ইণ্ডিয়া মাৰ্টৰ ওপৰত বহুত ফ্ৰড হয় গতিকে ইণ্ডিয়া মাৰ্টটো ওপৰতো বনাম এটা লগতে আপোনালোকৰ সেলাৰৰ এটা লিষ্ট দি দিম সেই লিষ্টৰ মতে আপোনালোকে কোন সেলাৰক কেতিয়া কন্টাক্ট কৰিব আৰু কি পইচা বিকিব তাৰ পৰা এখন লিষ্ট দি দিম আৰু আপোনালোকে যদি আপোনালোকৰ হাতত অন্য কিবা নোট আছে তেতিয়া কাক বিকিব আৰু তাৰ ওপৰত এটা এক্সট্ৰা কৈ ভিডিও বনাম অলপ মোৰটো চাবলগীয়া হয় ৰিসাৰ্চ কৰিবলগীয়া হয় নাম্বাৰখিনি বিচাৰিবলগীয়া হয় নাম্বাৰখিনি কন্টাক্ট কৰিবলগীয়া হয় আসলতে হয় আছে নে নাই সেইটো তেওঁলোকে সঁচাকৈ আপোনালোকক ঠগন দিব নি আকৌ সেইবিলাকো চাবলগীয়া হয় গতিকে সেইবাংখিনি চোৱাৰ পিছতহে আপোনালোকৰ মাজলৈ এই ভিডিওটো আনিছো গতিকে আপোনালোকে আই হোপ বুজি পাইছে যদি ভাল পাইছে লাইক কমেন্ট সাবস্ক্ৰাইব কৰি থৈ যাব এনেকুৱা ধৰণৰ ভিডিও পাবলৈ আৰু সহায় দিও ভাগৰ আৰু এটা চেনেল আছে তলত ডেসক্ৰিপচনটো লিংক আছে আপোনালোকে গৈ পেলাই চেনেলত গৈ পেলাই সেকেন্ড চেনেল ভাগত চাব পাৰে গতিকে আজিলৈ বাই বাই